নমস্কাৰ দেওবাৰে অন্ত পৰিল এডিআৰই চতুৰ্থ বৰ্গৰ পৰীক্ষা কিন্তু পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাই আহিয়ে এগৰাকী পৰীক্ষাৰ্থীৰ ব্যাপক অসন্তুষ্টি তেওঁ জনা প্ৰশ্ন সম্পূৰ্ণ কৰি আহিব নোৱাৰিলে কেৱল সময়ৰ অভাৱত ইতিমধ্যে তেওঁ এই ৰাজ্য চৰকাৰে চাকৰি পাবলৈ দিন ৰাতি কঠোৰ পৰিশ্ৰম কৰিছিলে কিন্তু কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো 20 মিনিট সময়ৰ অভাৱত তেওঁ জনা প্ৰশ্ন তেওঁ সম্পূৰ্ণ কৰি আহিব নোৱাৰিলে বুলি তেওঁ প্ৰকাশ কৰিছে মনৰ কথা তেওঁ প্ৰকাশ কৰিছে তেওঁ অকণমান সময় পোৱাহেতেন তেওঁৰ চাকৰি নিশ্চিত আছিল বুলি তেওঁ কয় ইতিমধ্যে দেওবাৰে তেওঁ পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাই আহিয়ে তেওঁৰ নিজৰ মনৰ কথা ব্যক্ত কৰিছে আৰু ইতিমধ্যে তেওঁৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে একদম ইজি আছিল মোৰ হিচাপত মই দিনে ৰাতি কষ্ট কৰিছো দিনে ৰাতি আপনি ভবিষ্যতে দিব নাই আৰু কিন্তু মানে আপোনাৰ মতে সময় কম হৈছে সময় কম সময় বেছিকে লাগিছিল সময় বেছিকে লাগিছিল মোটামুটি আৰু মই 30 মিনিট দিলে মই 30 মিনিট নালাগে 5 মিনিট হলে হৈ গ'ল কি 20 মিনিট 30 মিনিট কথাই মই এইখিনি মই ফিলআপ কৰা ভাল হয় খালি জাস্ট খালি দি দিছে না তিন দিয়া আছে খালি ফিলআপ কৰিব লাগে খালি ফিলআপ কৰিব লাগে এক্সিকিউট কৰিলে হৈ গ'ল ফিলআপ কৰিব লাগে চাকৰি নাই মোৰ কপাল চাই মই বহুত আশা কৰি আছো কপাল চাকৰি নাই কাৰণ নলু পাৱা কুশল নলু পৰি পাৰো মই সময়ৰ কাৰণে সময়ৰ সেইকাৰণে ফালিলে সেইকাৰণে বহিটো ফালিলে না না